স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আকৌ আমি গৈ আছোঁ বালিত দৌৰিবলৈ ৰঙা নদীত। এইফালে আমাৰ টিমকেইটা পালেহি, এইফালে আমাৰ ময়ূৰ ভাই আৰু এইফালে আৰু এইজন ৰাতিপুৱা বান্দৰলৈকে উঠি গ'লগৈ চক। এইফালে আমলখি পাৰিবলৈ গ'লগৈ। এইফালে চব ৰেডি হৈ আছে যাবলৈ। এইফালে বাইক আনিছোঁ। এইফালে আমাৰ পায়ংদা আহিবলৈ আছে আৰু ভেনু আহিবলৈ আছে। তাৰ আমি গোটেইকেইটাই যাম আৰু ভালে চাওক আমলখিৰ কাৰণে কিমান কেজিয়া। এইফালে দুটা এইফালে আমাৰ দুইজন আছে, ৰেডি হৈ আছে পুৰা। আমি যাবলৈ ৰেডি হ'লোঁ। এয়া বাইক ষ্টাৰ্ট কৰিলে আমাৰ ভাই ৰেডি নে? আৰু এইফালে এজন আহিলে আমাৰ ভাইটি গাৰ্লফ্ৰেণ্ডে স্কলাৰশ্বিপ পালে। আৰু আমাৰ এয়া বৰ্তমান আমি পালোহি ৰঙা নদীত বালিত দৌৰিবলৈ আহিছিলোঁ। এয়া চব গোটেইকেইটা আহি পালোহি আৰু দুইজন আহি আছে পিছফালে, পোৱাহি নাই সিহঁতি। আমি ইয়াতে অলপ এক্সাৰচাইজ কৰি ল'ম গোটেইকেইটা। এয়া চক গোটেইকেইটা পালোহি। ৰেডি ভাই লগ আজি কিমান মাৰিবি? এঘণ্টা ন? আমাৰ এওঁ কিমান মাৰিব? আচ্ছা, আজি বহুত জোচত আহিছে আৰু ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰক সকলোৱে। আমাৰ গান লগাই পুৰা এক্সাৰচাইজ কৰিবলৈ ৰেডি। এই আমাৰ মতো খাই পানী খাই এয়া চাওক আমাৰ পুৰা এয়াহে আমাৰ চাৰে 600 মিটাৰমান হ'ব ট্ৰেকটো। 650 মিটাৰতকৈ অলপ বেছিয়ে হ'ব। চ' এতিয়া অলপ এক্সাৰচাইজ কৰিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু 700 মিটাৰমান ট্ৰেকটো হ'ব। কালি বনাইছিলোঁ, কালি নহয় পৰহি আহিছিলোঁ। পৰহি ভিডিঅ' বনোৱা নহ'লে 750 মান হ'ব চাগে। ইয়াতে ট্ৰেকটো বনোৱা হ'ল বালিখিনিত, বহুত ডাঙৰকৈ বনাইছোঁ। আৰু এইফালে চব ৰেডি দৌৰিবলৈ আজি চবতে জোচতে আহিছে আৰু চবেই। চব ৰেডি দৌৰিবলৈ। আজি এঘণ্টা টাৰ্গেট লৈছে। কেই কিলোমিটাৰ দৌৰিম সেইটো গম নাপাওঁ, কিন্তু এঘণ্টা দৌৰিম শ্ল'কৈ হ'লেও। এয়া চব ৰেডি। ভাই ৰেডি? Because he is always ready. Ready? Let's go. মাৰিলোঁ কিমান মিনিটলৈ নাজানো, কিন্তু ইয়াতে আপোনাৰ 750 মিটাৰমান হ'ব। 13 পাক মাৰিছোঁ। এইফালে চাওক চবেই ৰানিং কৰি মেলি অলপ ৰেষ্ট লৈছেগৈ। এইফালে আৰু এইফালে আমাৰ জোচ উঠিছে আমাৰ ৰমন কাউণ্টে গৈছে। আৰু এইফালে এজন দৌৰি পিনি এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ। আৰু মই আৰু এইফালে আমাৰ পুলিচ ছাৰ এওঁ আৰু আবেলিও দৌৰিবলৈ আহিম। আৰু নেক্সট ভিডিঅ'ত লগ পাম সকলোকে। আজি ভিডিঅ' ইমানতে, বাই বাই।